Patanjali Yoga Sutra, chapter 1, verse 40. Yat koise Paramanu Parama Mahatvantosya Vashikara. Ami eta word kori buzim. Paramanu. ইয়াৰ আগত আমি কি কৈছিলে যে মেডিটেশ্যন প্ৰেক্টিছ কৰিব লাগে প্ৰত্যেকজন ব্যক্তিয়ে আৰু তাৰ পৰা কি হয় মেডিটেশ্যন কৰিলে আমি কি পাব পাৰোঁ পৰম মানে হ'ল দ্য আল্টিমেট পৰমাণু দুটা ৱৰ্ড এটা ৱৰ্ড ফাৰ্ষ্ট ৱৰ্ডটো মেইন হৈছে পৰম মানে দ্য আল্টিমেট অণু মানে সূক্ষ্ম দ্য স্মলেষ্ট টাইনিয়েষ্ট তাৰপিছত কৈছে পৰম মহাতত্ত্ব পৰম মানে এগেইন আমি জানো গ্ৰেটেষ্ট আৰু মহাতত্ত্ব মিনছ দ্য গ্ৰেট দ্য ইম্পৰ্টেঞ্চ যোনটোৰ বহুত গুৰুত্বপূৰ্ণ বহুত ডাঙৰ বহুত বেছি ভেলিউ আছে তাৰপিছত কৈছে পৰম মহাতত্ত্ব অন্ত মানে শেষ আদি অন্ত যেনেকৈ কয় অন্ত মিনছ দ্য এণ্ড অৰ দ্য স্মলেষ্ট পাৰ্ট অফ দ্য থিং বস্তুটোৰ সৰুতকৈও সৰু ইয়াৰ ওপৰত কৈছে পৰম মহাতত্ত্ব ডাঙৰতকৈও ডাঙৰ দ্য মষ্ট ইম্পৰ্টেণ্ট দেন অন্ত সৰুতকৈও সৰু দ্য স্মলেষ্ট এণ্ড টাইনিয়েষ্ট অন্তস্য মানে বিলঙিংছ টু কিহৰ বিলঙিংছ টু সেই বস্তুটোৰ বা সেই চিটুৱেশ্যনটোৰ যোনটো বস্তুৰ কথা আমি বেছিতকৈও বেছি জানিব পাৰোঁ সৰুতকৈও সৰু জানিব পাৰোঁ এট ডেট অবজেক্ট কি কৈছে বশীকাৰা কমপ্লিটলি কণ্ট্ৰলড অৰ অৰ্গেনাইজড গতিকে আমি যেতিয়া মেডিটেশ্যন প্ৰেক্টিছ কৰোঁ আমাৰ মনত আমাৰ ইনাৰ কিছুমান কেপেবিলিটিজ কিছুমান থট ৱেভছ ডেভেলপ হয় নিজক বুজিবলৈ যোনটো আমি অকল নিজেই বুজিব পাৰিম যদি প্ৰেক্টিচনাৰজনে যোনে প্ৰেক্টিছটো কৰে গতিকে কি বুজিব পাৰিব তেওঁ মেডিটেশ্যন কৰি যোনটো বস্তু ডাঙৰতকৈও ডাঙৰ মানে অল দিজ থিংছ আৰ ছাম কাইণ্ড অফ ফিলচফিকেল আমি বুজিব লাগিব যোনটো বস্তু সৰুতকৈও সৰু গতিকে এনেকুৱা ধৰণৰ কিছুমান ছুপাৰ নেচাৰেল পাৱাৰ বডিত ডেভেলপ হয় গতিকে এতিয়া কি হৈছে কিছুমান বস্তু আমি সৰুতে বুজি নাপাওঁ কিন্তু ডাঙৰ হোৱাৰ লগে লগে সেই চিটুৱেশ্যনটো মই যদি ৰিমাইণ্ড কৰোঁ আই কেন ৰিলেট ডেট থিংছ যে মোৰ লগত কি হৈছিলে বা সেই চিটুৱেশ্যনটো কিয় হৈছিলে গতিকে কাৰণ গ্ৰেজুৱেলি মোৰ এইজ হৈ গৈছে চ' মোৰ ব্ৰেইন নাৰ্ভাছ ছিষ্টেমটো ডেভেলপ হৈ গৈছে মোৰ এক্সপিৰিয়েঞ্চো বাঢ়ি গৈছে লাইফত সেই হিচাপে মই বস্তুবিলাক বুজি পাওঁ গতিকে মেডিটেশ্যন প্ৰেক্টিছ কৰি গ্ৰেটেষ্ট থিংছ বিগেষ্ট থিংছ ইভেন টাইনিয়েষ্ট থিংছ এইবিলাক আমি ছুপাৰ নেচাৰেল থিংছ কিছুমান আণ্ডাৰষ্টেণ্ড কৰিব পাৰোঁ বুজিব পাৰোঁ চ' গোটেই বস্তুটো আমি ভালকৈ নিজে বুজি পাব পাৰোঁ গতিকে মেডিটেশ্যন কৰি আমি এনেকুৱা এটা পাৱাৰ ডেভেলপ কৰিব পাৰোঁ যাতে বশীকাৰ মিনছ যোনটো কণ্ট্ৰল কৰিব পাৰোঁ কিহৰ কথা কৈ আছিলোঁ আমি চিত্ত প্ৰসাদন গতিকে মনটো কণ্ট্ৰল কৰাৰ আনাডাৰ ৱে হৈছে টু প্ৰেক্টিছ ধ্যানা মেডিটেশ্যন তেতিয়াই আমি মনটো বশ কৰি ৰাখিব পাৰোঁ কাৰণ আগতে আমাৰ সৰুতে বা যেনেকৈ আমি বাহিৰত দেখিলে গ'লে ফাষ্ট ফুড দেখিলে একদম এট্ৰেক্ট কৰে গতিকে সেই বস্তুটো এদিনত কণ্ট্ৰল নহয় গতিকে এই বস্তুটো যে আমি ৰেগুলাৰ প্ৰেক্টিছ কৰি থাকোঁ মই মনতেই বা প্ৰেক্টিছ কৰোঁ যে মই বস্তুটো দেখিলেও সদায় স্কিপ কৰি গুচি আহোঁ মই সেই বস্তুটোৰ ফালে নাযাওঁ ফাষ্ট ফুডটো নাখাওঁ গতিকে এইটো বস্তু এদিনত হোৱা বস্তু নহয় চ' প্ৰেক্টিছ কৰি পেলাই মই মনটো বশীকৰণ কৰিব পাৰোঁ মানে কণ্ট্ৰল কৰিব পাৰোঁ চ' মেডিটেশ্যন কৰি আমি এইখিনি মনৰ কেপেবিলিটিজ ডেভেলপ কৰিব পাৰোঁ